নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দেবানন্দাস ব্লগছ ফ্ৰম তেজপুৰ আজি মই তেজপুৰলৈ আহিলোঁ তেজপুৰৰ যি অগ্নিগড় আছে সেই অগ্নিগড় চাবলৈ আহিছোঁ গতিকে বলক মোৰ লগতে ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ভিডিঅ'টোৰ আৰম্ভণিতে অগ্নিগড়ৰ মূল প্ৰৱেশদ্বাৰ দেখিলে আৰু এই অগ্নিগড় এইখন ব্ৰহ্মপুত্ৰ দেখিছে আপোনালোকে ব্ৰহ্মপুত্ৰৰ পাৰত খুব সুন্দৰ এডোখৰ ঠাইত আছে অগ্নিগড় আচলতে এটা গড় হয় আৰু এই গড়টো বান ৰজাই নিৰ্মাণ কৰিছিলে খুব সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজতে এই গড়টো আছে আপোনালোকক এই গড়টোৰ সৌন্দৰ্য খুব সুন্দৰকৈ দেখাবলৈ গৈ আছোঁ খুব সুন্দৰকৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই ব্ৰহ্মপুত্ৰৰ পাৰত এই গড়টো অৱস্থিত গতিকে বলক আৰু কি আছে ইয়াত সকলোবোৰ এপাক চাই আহোঁ আমি আহি এতিয়া অগ্নিগড়ৰ ওপৰ ভাগ পাইছোঁহি আৰু ইয়াৰ পৰা এই ব্ৰহ্মপুত্ৰখন ইমান সুন্দৰকৈ দেখা গৈছে সেয়া আপোনালোকক এবাৰ দেখাবলৈ চাইছোঁ এইখন হৈছে ব্ৰহ্মপুত্ৰ তেজপুৰৰ পাৰত আৰু আমি এতিয়া ওপৰলৈ গৈ আছোঁ অগ্নিগড়ৰ আৰু আমি ওপৰলৈ আহি সোঁহাতত দেখিছোঁ খুব সুন্দৰকৈ পাৰ্ক সদৃশ এডোখৰ ঠাই আছে এই ঠাইডোখৰত এনেকৈ খুব সুন্দৰকৈ খেলা ধূলা কৰি থাকিব পাৰি আৰু আমি ওপৰলৈ আহি এয়া দেখিছোঁহি অগ্নিগড়ৰ মূল ওপৰ ভাগ চিত্ৰলেখাৰ যি প্ৰতিমূৰ্তি আছে সেয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ এয়া হৈছে চিত্ৰলেখাৰ প্ৰতিমূৰ্তি আৰু ইয়াতে খুব সুন্দৰকৈ এটা টাৱাৰ হাউচ বনাই ৰাখিছে এইটো এতিয়া আমি তাৰ ওপৰলৈ গৈ ইয়াৰ যি সৌন্দৰ্য আছে সেয়া এপাক চাই আহোঁ আমি আহি এতিয়া টাৱাৰ হাউচৰ ওপৰ পালোহি আৰু ইয়াৰ পৰা যি এই তেজপুৰ চহৰখনৰ সৌন্দৰ্য সেয়া আপোনালোকক এবাৰ দেখাবলৈ গৈ আছোঁ এটা চাইডত তেজপুৰ চহৰখন আছে আৰু সিটো চাইডত এনেকৈ ব্ৰহ্মপুত্ৰ নৈখন বৈ গৈ আছে এয়া টাৱাৰ হাউচৰ চুকলৈ যদি মই আহোঁ এটা চুকলৈ যদি আহোঁ বেক চাইডত ব্ৰহ্মপুত্ৰ নৈখন এনেকৈ আৰু খুব সুন্দৰকৈ এইটো এটা ফটো এংগল বনি আছে ইয়াত খুব সুন্দৰকৈ ইয়াত ফটোশ্বুট কৰিব পাৰি আৰু যদি সিটো চাইডলৈও যাওঁ এনেকৈ ব্ৰহ্মপুত্ৰখন বেক চাইডত লৈ খুব সুন্দৰকৈ ইয়াতো ফটো মাৰিব পৰা হয় খুব সুন্দৰ ঠাই এডোখৰ ওপৰৰ পৰা এই সৌন্দৰ্য সঁচাকৈ অতুলনীয় খুবেই সুন্দৰ লাগিছে টাৱাৰ হাউচৰ পৰা আমি নামি আহি গ'লোঁ এয়া মোৰ লগত দেবকান্ত আহি আছে কেনেকুৱা লাগিলে আচলতে আজি খুব সুন্দৰ পৰিৱেশ বতাহ বলি আছে খুব ভাল লাগিছে ব্ৰহ্মপুত্ৰখন নিচেই কাষতে আছে কাৰণে খুব সুন্দৰ এটা পৰিৱেশ তাত দেখি খুব ভাল লাগিছে আৰু আমি ঊষা অনিৰুদ্ধৰ যি মূৰ্তি আছিলে সেয়া দেখিলোঁ আৰু কিছুমান ইয়াতে মূৰ্তি আছে খুব সুন্দৰ সুন্দৰ ঠাই আছে ফটো ফ্ৰেম আছে সকলোবোৰ এতিয়া আমি চাবলৈ গৈ আছোঁ গতিকে বলক
এই আপোনালোকে দেখিছে চিত্ৰলেখাৰ অনিৰুদ্ধ হৰণ যেতিয়া অনিৰুদ্ধ শুই আছিলে সেই অৱস্থাতে চিত্ৰলেখাই এনেকৈ লৈ আনিছিলে সেয়া ইয়াত খুব সুন্দৰকৈ মূৰ্তিৰ জৰিয়তে বনাই দেখাইছে এই আপোনালোকক দেখালোঁ আৰু আমি আগলৈ গৈ আছোঁ এতিয়া আৰু যি গন্ধৰ্ব বিবাহ হৈছিলে সেয়া আপোনালোকক দেখাই আছোঁ ইয়াত সেয়া খুব সুন্দৰ স্পষ্টকৈ বনাই দেখাই আছে আৰু ইয়াত এডোখৰ খুব সুন্দৰ ঠাই আছে সেয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ এয়া দেখিছে এটা মুকলি মঞ্চ আছে আৰু এই মঞ্চটোত যি অনুষ্ঠান হয় সেয়া চাবৰ কাৰণে ইয়াত খুব সুন্দৰকৈ গেলেৰী বনাই ৰাখিছে ইয়াত আহি যদি মই বহোঁ এনেকৈ ইয়াত যদি মই এনেকৈ বহোঁ মোৰ সন্মুখত এয়া চাওঁ আপোনালোকক দেখাবলৈ গৈ আছোঁ এতিয়া এই ব্ৰহ্মপুত্ৰ নৈখন একেবাৰে কাষত আছে ইয়াৰ কাষতে এই মুকলি মঞ্চ আৰু এয়া এনেকৈ গেলেৰী বনাই ৰাখিছে ইয়াত আপোনালোকে বহিব পাৰিব ইয়াত কিবা অনুষ্ঠান হ'লে চাব পাৰিব ইমান সুন্দৰ এটা নিৰিবিলি পৰিৱেশৰ মাজত এই অনুষ্ঠান যদি ইয়াত কিবা এটা অনুষ্ঠান পাতে তেনেহ'লে কেনেকুৱা লাগিব সেয়া আপুনি এবাৰ কল্পনা কৰি চাওক খুব সুন্দৰ পৰিৱেশ আচলতে এয়া আমি যিটো টাৱাৰ হাউচত গৈছিলোঁ সেয়া ওপৰত টাৱাৰ হাউচটো আছে আৰু তাৰ পৰা এতিয়া আমি তললৈ নামি আহিলোঁ এই ঠাইবোৰ ইমান সুন্দৰকৈ সজাই ৰাখিছে সঁচাকৈ খুবেই ভাল লাগিছে ইয়ালৈ আহি অগ্নিগড়লৈ আহি ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পৰাকৈ ইয়াত খুব সুন্দৰ এনেকুৱা কিছুমান ঠাই আছে য'ত বহি আপুনি এনেকৈ ব্ৰহ্মপুত্ৰলৈ চাই আপোন ভোলা হৈ থাকিব পাৰিব খুব সুন্দৰ এডোখৰ ঠাই এয়া অগ্নিগড় সঁচাকৈ ইয়ালৈ আহি খুবেই ভাল লাগিছে ব্ৰহ্মপুত্ৰৰ যি সৌন্দৰ্য সেয়া ইয়াৰ পৰা খুব সুন্দৰকৈ আচলতে উপভোগ কৰিব পাৰি আজি আপোনালোকক ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত তেজপুৰ চহৰৰ কাষৰ এই অগ্নিগড় দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ